প্লেচ গাইজ প্লেচ কি প্লেচ ইয়া চাওক আপোনালোকে কিমান ধুনীয়া প্লেচ অ' মাই গড অ' মাই গড হাই বান্দৰ তো কাৰোবাৰ যদি গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হৈছে এনেকুৱা জেগাত আহক আৰু মনটো ভাল কৰি পেলাওক এনেকুৱা বহুত ডেঞ্জাৰাছ আছে ত' সেই গাইজ এতিয়া মই ঘৰত লংকা চ' বহুত পৰা ট্ৰাই কৰি আছিলোঁ এজেগা যাবলৈ যিহেতু প্লেচ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাট মই যাব পৰা নাই আৰু চ' কোনটোনো প্লেচ আৰু তালৈ বহুত দূৰৰ পৰা মানুহ আহে চাবলৈ বাট আমাৰ ঘৰৰ ওচৰতে আছে আমি যাবই পৰা নাই চ' ভাবিলোঁ আজি যাওঁ চ' গাইজ একদম অদ্ভুত মানে কথা চবফালে বান্দৰে বান্দৰ ইয়াত অ' এয়া চাওক ৰাস্তা পিনে এসোপা চব বান্দৰ কি হৈছে বুজি পোৱা নাই মানে ইমান বান্দৰ আহিছে ক'পা অ' ভাই বান্দৰ ৰাস্তাটো চবফালে বান্দৰ খালী বান্দৰ অ' এইদৰে দৌৰাই আছে তো বহুত ডাঙৰ কথা ইতিমধ্যে আমাৰ দুইটাকে বান্দৰে দৌৰালে যেনে তেনে আমি বাচি আহিছোঁ এক ইমানকণৰ পৰা আমি বান্দৰ কামোৰৰ পৰা বাচিছোঁ আৰু নাযাওঁ আৰু এতিয়া ডাইৰেক্ট পানীমূৰি যাওঁ আৰু বান্দৰৰ লগত চালি ভালি নকৰোঁ তো গাইজ বান্দৰো বহুত গাড়ী এই ৰাস্তাটো বহুত ভাল কৰিলে আগতকৈ চ' আপোনালোকে আহিব বহুত ভাল পিকনিক স্পট আৰু বান্দৰ দেখিলে আপোনালোকেও দেখা পাব ৰাইট তো ব'লা তো কেনেকুৱা বান্দৰে খেদাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা পিতা আমি দুইটা চব বান্দৰ ভিডিঅ' কৰি গৈ আছোঁ পেটলা চাই ৰজা নিচিনা বান্দৰ এটা দৌৰি যায় এইখিনিতে কামুৰিব আহিছে এনেকে তো এই গাইজ আমি এতিয়া আহি আছোঁ পানীমূৰলৈ আৰু পানীমূৰ পাবলৈ আৰু 30 কিলোমিটাৰ আছে ৰখি দিলোঁ কাৰণ মোৰ পিছত এই দেখিব পাৰিছে এইটো বান্দৰ ৰাস্তা দি গৈ আছে বান্দৰৰ পোৱালি আছে কিমান বান্দৰ বেক কেমেৰা দেখুৱাম এয়া ওকণি চাই আছে এইয়া বান্দৰ কিমান বান্দৰ ইমান ওচৰলৈ বান্দৰ কেতিয়াও অহা নাই মোবাইলটো লৈ যাব চাই আছোঁ ভয় খাইছে মোলৈ তো বান্দৰ আমি পানীমূৰ যাওঁ তো সেই গাইজ এতিয়া আমি বান্দৰহঁতক বাই বাই দিছোঁ এয়া পিতাইও ভিডিঅ' বনাই আছে তো এতিয়া আমি ডাইৰেক্ট যাম পানীমূৰ আৰু কি দেখাব বাটত আপোনালোকক কম বাই বাই তো সেই গাইজ আমি এতিয়া পালোহি ডিমা হাছাও গেট ইয়াত লিখা হৈ আছে আৰু ইয়াত বহুত ট্ৰেফিক আছে তাৰ ট্ৰেফিক চবফালে ট্ৰেফিক আছে এইফালেও ট্ৰেফিক আছে বহুত দীঘল ট্ৰেফিক আৰু ইয়াত এখন ধুনীয়া নদী আছে বহুত ধুনীয়া লাগিছে ইমান ধুনীয়া নদী জংঘল কি নদী নাজানো বহুত ধুনীয়া লাগিছে নদীখন বহুত জংঘল আছে কিহৰ ট্ৰেফিক নাজানো আগত গৈহে গম পাওঁ কিহৰ ট্ৰেফিক ফুল ট্ৰেফিক আৰু এই সুন্দৰ নদীখন আৰু সুন্দৰ পৰিৱেশটো পাৰ কৰিয়েই আমি ডিমা হাছাও গেটৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। তো সেই গাইজ আমি আহিলোঁ এইটো ৰাস্তা দি লংকাৰ পৰা আৰু এতিয়া পালোহি দুটা ৰাস্তা আছে তিনিআলি এটা এইটো এইফালে উমৰাংচৰ পানীমূৰ যায় আৰু এইটো ৰাস্তা যায় হাফলং এখন চাইনবৰ্ড দেখিছে আপোনালোকে চাইনবৰ্ডখন আছে হাফলং যাব এইফালে 107 কিলোমিটাৰ আৰু এইফালে চিধা যাব উমৰাংচু আৰু পানীমূৰলৈ আছে আৰু 14 কিলোমিটাৰ তো ব'ল ডাইৰেক্ট লগ পাম পানীমূৰত আমি হৈছোঁ হিৰো আৰু আমাৰ ইয়াত একদম মানে আগত এখনে প'ন্ডছ পাউডাৰ দি আছে কাৰণ আমি আজি আহোঁতে পাউডাৰ সানি নাহিলোঁ এইখনে দি আছে প'ন্ডছ পাউডাৰ তো সেই গাইজ আৰু 2 কিলোমিটাৰমান আছে পানীমূৰলৈ আৰু মই ধুনীয়া এটা পৰিৱেশ ফিল কৰি অলপমান হালকা হৈছোঁ মানে হালকা হৈ আছোঁ আৰু এনেকুৱা ধুনীয়া প্লেচত হালকা হৈ নিজকে বহুত হালকা লাগে হালকা চ' আৰু 2 কিলোমিটাৰমান আছে
আৰু বেকগ্ৰাউণ্ডত চাওক কিমান ধুনীয়া এটা পৰিৱেশ ভয়ো লাগিছে বিকজ কোনো মানুহ নাই ৰাস্তাটোত মানুহ মতো নাইকিয়া ইমান ভয় লাগিছে What the scenery man এতিয়াতো আৰু আছেই দেখুৱাব আপোনালোকক তো এইখিনিতে বাটতে ইমান ভাল লাগিছে তো ব'লক মেইন জেগাখনলৈ যাওঁ তো hey guys ৰাস্তাটো সকলে ধোঁৱা হৈ গৈছে তাৰাক আহিছে একদম গোটেই ৰাস্তা ধোঁৱা হৈ গৈছে আমি কোনো মৰুভূমিত নাই আমি আছো এতিয়া ডিমা হাছাও এটা ৰাস্তা যিটো বনাই আছে অ' ভাই কিয়া ধূলি হে বে বল Hey guys, আমি আহি গ'লো এতিয়া পানীমূৰ তো এতিয়া টিকেট লৈ লওঁ আৰু টিকেট লোৱাৰ পাছত আমি সোমাম পানীমূৰত তো এইখনেই হৈছে টিকেট চাই লওক এপাক ভালকৈ চাই ল'ব আপোনালোকে পইচা লৈ আহিব আৰু নহ'লে বাৰুকেতো আমি আনিছোঁ বুলিহে তো ব'লা পানীমূৰ যাওঁ তো hey guys তো আমি পাই গ'লো এতিয়া পানীমূৰ তো অকণমান ধৈৰ্য ধৰক ইমান ধৈৰ্য ধৰিছে তো মই দেখাই আছোঁ বেষ্ট চিনেৰী আৰু মোৰ ফ্ৰণ্টতে আছে সেইটো চিনেৰী অ' মাই গড তো আৰু 5 মিনিটৰ পাছতে এটা বহুত ধুনীয়া চিনেৰী পাব আৰু ইয়াত গছ গছনি কাটি আছে ৰাইট চাইডে আছে মোৰ সেই প্লেচটো তো দেখা পাব মানে মই দেখি আছোঁ ধুনীয়া চাওক এইখন গোটেইখন পানীমূৰ এইখন চাওক বাপৰে মোৰ মাথাই কাম কৰা নাই ৰে তো ইমান বঢ়িয়া প্লেচ আছে যে ইয়াত কৈখন চাওক চাওক গাইজ পানী চাওক ৱাও কি বঢ়িয়া জেগা OMG মই ক'ব নোৱাৰোঁ ইমানেই বঢ়িয়া লাগিছে জেগাখন মোৰ ৱৰ্ডে নাই একো মোৰ ৱৰ্ড মানে বস্তু নাই পানীখিনি একদম মানে পানীখিনি ব্লু ডাইৰেক্ট ব্লু পানী একদম কিমান ধুনীয়া লাগিছে মই ক'ব নোৱাৰোঁ পানীখিনি ফুল নীলা দিছ ইজ কল পানীমূৰ ইয়াতকৈও বঢ়িয়া বঢ়িয়া চিনেৰী আছে আপোনালোকক মই দেখাম এইটো চাওক ৱাটাৰফল আমি এটা পানীখিনি চাওক এয়া চাওক পানীখিনি কিমান নীলা পানী আৰু ৱাটাৰফলৰ চাউণ্ডটো शाम भी कोई जैसे है नदी लहर लहर जैसे बह रही है कोई अनकही कोई अनसुनी बात धीमे धीमे कह रही कहीं ना कहीं जागी हुई है कोई आरज़ू कहीं ना कहीं खोए हुए से है मैं और तू है खामोश दोनों है मदहोश दोनों जो गुमसुम है ये फिजाएं
जो कहती सुनती है ये निगाहें, गुमसुम है ये फिजाएं, है ना? ये कैसा समय है, कैसा समा है कि शाम है पिघल रही, ये सब कुछ हंसी है, सब कुछ जवा है जिंदगी मचल रही, जगमगाती झिलमिलाती पलक पलक पे ख्वाब है, सुन ये हवाएं गुनगुनाए जो गीत लाजवाब है। তো ফাইনেলি আমি আহি পাই গ'লোঁ পানীমূৰ আৰু ছাচ এ বিউটিফুল চিনেৰী। যিমান এক্সপেক্ট কৰিছিলোঁ তাতকৈ বহুত ভাল লাগিল আহি। পিছফালে যিখন এইখন পানীমূৰ বহুত ধুনীয়া লাগিছে। তো ইমান বেষ্ট ইয়াত লিখা আছে বিগ এয়াৰপৰ্ট, তাত পিছল আছে জেগাবিলাক, ইমান ভাল লাগিছে ক'বলৈ একো ৱৰ্ডেই নাই, ক'বলৈ একোৱেই ৱৰ্ড নাই, ইমান বেষ্ট লাগিছে। আৰু এটা ভিডিঅ'তকৈ ৰিয়েল লাইফত আহি বহুত ভাল লাগিছে, ভিডিঅ'তকৈও বেছি ভাল লাগিছে। তো আপোনালোকো আহিব পানীমূৰ, এইখনে হৈছে পানীমূৰ, বহুত বহুত বেষ্ট। আৰু মই মোবাইলত যাৰ ইউটিউবাৰবিলাকৰ ভিডিঅ' দেখিছিলোঁ তাতকৈও এই জেগাখন নিজে আহি ইমান এটা বেষ্ট ফিল হৈছে মই ক'ব নোৱাৰোঁ। ত' যদি আপোনালোকে ভিডিঅ'টো চাই আছে দেন আহিব। এই জেগাখন হৈছে পানীমূৰ, আৰু এই পানীমূৰটো আছে লংকা হৈ আপুনি উমৰাংচু সোমাব লাগিব। উমৰাংচু যোৱা ৰাস্তাটোতে চাইনবোৰ্ড এটা পাবই পানীমূৰ আৰু উমৰাংচু বুলি। ত' সেইখিনিৰ পৰা উমৰাংচু বুলি 40 কিলোমিটাৰ দেন মই দেখাইছোঁ। ত' আপোনালোকো আহিব আৰু যিমানখিনি পাৰোঁ আগলৈ দেখুৱাই যাম।